আসামিজ ট্ৰেণ্ডিং 2.0 চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক অৰুণোদয়ৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট বিষয় আপোনালোকক জনাম যে আপোনালোকে অৰুণোদয় লাভ কৰিব নে নাই। যদি আপোনালোকে অৰুণোদয়ৰ বাবে আবেদন কৰিছিলে, আপোনালোকে অৰুণোদয় লাভ কৰিব নে নাই। আপোনালোকে নতুন হওক বা পুৰণা হওক, যদি আপোনালোকে অৰুণোদয়ৰ বাবে আবেদন কৰিছিলে, তেতিয়াহ'লে আপোনালোকৰ ইতিমধ্যে যি ড্ৰাফট লিষ্ট ওলাইছে, সেই ড্ৰাফট লিষ্টৰ পৰা এতিয়া ফাইনেল লিষ্ট ইতিমধ্যে হৈ আছে। যদি ফাইনেল লিষ্টত আপোনাৰ নাম আহে, তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ কৰিব। আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ ডিটেইল জনাম যে আপোনালোকে অৰুণোদয় লাভ কৰিব নে নাই, কোনে আপোনালোকে অৰুণোদয় লাভ কৰিব, কাৰ নাম ইতিমধ্যে কেঞ্চেল হ'ব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। এই সকলোবোৰ জানিবৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে এই চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। প্ৰথমটো ইম্পৰ্টেণ্ট কথা, যিটো যদি নতুন হওক বা পুৰণা হওক, সকলোকে আবেদন কৰিব দিয়া হৈছিলে। নতুন হওক বা পুৰণা হিতাধিকাৰী হওক, সকলোকে অৰুণোদয় 3.0 বাবে আবেদন কৰিব দিয়া হৈছিলে। কাৰণ যিটো কমিটি আছিলে, সেই কমিটিৰ হাতত যদি ডকুমেণ্টছ ছাবমিট কৰিছিলে অৰুণোদয়ৰ বাবে, ডকুমেণ্টছ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক যদি আপোনালোকে ছাবমিট কৰিছিলে, যদি আপোনালোকে আবেদন কৰিছিলে, তেতিয়াহ'লে ইতিমধ্যে আপোনালোকৰ লিষ্ট যিটো ওলাইছে, সেইটো ড্ৰাফট লিষ্টত যদি আপোনালোকৰ নাম আহিছে, সেই ড্ৰাফট লিষ্টত যদি আপোনালোকৰ নাম আহিছে, তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ কৰিব। কাৰণ যদি আপোনালোকে পুৰণা সকলো যদি টকা লাভ কৰি আছে, পুৰণা হিতাধিকাৰীয়ে যদি টকা লাভ কৰি আছে এতিয়াও, তেতিয়াহ'লে আপোনালোকৰ নাম 100% কেঞ্চেল হৈ গৈছে। আপোনালোকে যদি অৰুণোদয় 3.0 বাবে নতুনকৈ আবেদন কৰা নাই, তেতিয়াহ'লে আপোনালোকৰ নাম 100% কেঞ্চেল হৈ গৈছে। আৰু সেই অহা যি কিস্তিত টকা লাভ কৰিব, অৰুণোদয় 3.0 পৰা যিটো প্ৰথম কিস্তিৰ পৰা টকা আৰম্ভ হ'ব, যেতিয়াৰ পৰা টকা দিয়া আৰম্ভ হ'ব অৰুণোদয় 3.0, তেতিয়াৰ পৰা আপোনালোকে টকা নাপায় যদি আপোনালোকে আবেদন কৰা নাই। আৰু সেই অহা কিস্তিৰ পৰা আপোনালোকে টকা লাভ নকৰে, কাৰণ কোৱা হৈছিল অৰুণোদয় 3.0 বাবে আবেদন কৰিবলৈ। যদি আপোনালোকে আবেদন কৰিছিল, তেতিয়াহ'লে আপোনালোকে ড্ৰাফট লিষ্টত আপোনালোকৰ নাম চাব পাৰিব। যিটো আপোনালোকে ৱাৰ্ডত মেম্বাৰ আছে, প্ৰত্যেক ৱাৰ্ডত ইতিমধ্যে যিটো ড্ৰাফট লিষ্ট, সেই ড্ৰাফট লিষ্ট পাব্লিছ কৰা হৈছে, সেইটো চাব পাৰে। আপোনালোকে চাব, যিসকল এতিয়া কমিটিত কাম কৰি আছে, সেইসকলে এই লিষ্ট বনাইছিল। যদি এই ড্ৰাফট লিষ্টত নাম আহে, তেতিয়াহ'লে ফাইনেল লিষ্টত চিলেক্ট হ'ব। এতিয়া চাওক, ফাইনেল লিষ্টত প্ৰথমত কাৰ নাম চিলেক্ট হ'ব। প্ৰথমত যিবিলাক দিব্যাংগ বা ডিছেবিলিটি মানুহ আছে, সেইসকলৰ সকলোৰ আগত নাম এইসকলৰ চিলেক্ট হ'ব। এইসকলৰ নাম চিলেক্ট হ'ব আৰু তেওঁলোকে 100% অৰুণোদয় লাভ কৰিব। বা ৱাৰ্ড মেম্বাৰ যিবিলাক আছে, ৱাৰ্ডত কাম কৰি আছে, এইসকলৰ নাম 100% অৰুণোদয়ত সোমাব। আৰু 2 নম্বৰত আছে যিসকল মহিলাৰ 45 বছৰ বয়সৰ ওপৰত হৈ গৈছে আৰু সেইসকল বিধৱা মহিলা, সেইসকলে অৰুণোদয় 100% লাভ কৰিব। তাৰ পাছত বাকী যিবিলাক মানুহ আছে, তেওঁলোকৰ যি কমিটি, সেই কমিটিয়ে তেওঁলোকক চিলেক্ট কৰিব। আপোনালোকে অৰুণোদয় যদি লাভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰক। প্ৰথমত চেক কৰি চাওক যে এই ড্ৰাফট লিষ্টত আপোনাৰ নাম আহিছে নেকি। যদি নাম আহিছে, তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ কৰিব। আৰু যদি নাম অহা নাই ড্ৰাফট লিষ্টত, তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ নকৰে। আৰু যদি আপোনালোকে অৰুণোদয়ৰ বাবে আবেদন কৰা নাই,
সুপৰ্ণা হিতাধিকাৰীয়ে যদি পইচা পাই আছে আপোনালোকে যদি আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ নকৰে। যেতিয়াৰ পৰা 3.0 পৰা পইচা দিয়া আৰম্ভ তেতিয়াৰ পৰা আপোনালোকে অৰুণোদয়ৰ পইচা নাপায়। আৰু যদি আপোনালোকৰ ঘৰত এক্সাম্পল হিচাপে মই আপোনালোকক কৈ আছো, যদি আপোনালোকৰ ঘৰত 5জন মহিলা আছে, এটা ৰেচন কাৰ্ডত 5জন মহিলা আছে, 5জনৰ ভিতৰত আপোনালোকে 5জন মহিলাই আপোনালোকে অৰুণোদয়ৰ বাবে আবেদন কৰিছে, কিন্তু আপোনালোকে 5জন মানুহে অৰুণোদয় নাপায়। যিকোনো এজন মানুহে আপোনালোকে অৰুণোদয়ৰ পৰা সিলেক্ট হ'ব। এটা ৰেচন কাৰ্ডত যিকোনো এটা মানুহেই সিলেক্ট হ'ব। আৰু অৰুণোদয় পাবলৈ আপোনালোকৰ বছৰত ইনকাম 2 লাখতকৈ কম হ'ব লাগিব। আৰু আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি থাকিব নোৱাৰিব। যদি চৰকাৰী চাকৰি থাকে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ নকৰে। আৰু যদি চৰকাৰী চাকৰি নাথাকে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ কৰিব। আৰু আপোনালোকৰ বেংক পাছবুক থাকিব লাগিব আৰু আধাৰ কাৰ্ড এইবিলাক থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ কৰে। আৰু আপোনালোকে এটা কথা আপোনালোকক কৈ আছো, যদি আপোনালোকৰ বেংক পাছবুক আছে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে গৈ কামটো কৰি লওক। যদি আপোনালোকৰ ড্ৰাফট লিষ্টত নাম আহে আপোনালোকে বেংকত গৈ আপোনালোকৰ আধাৰ কাৰ্ডটো আৰু একাউণ্টটো লিংক কৰাই লওক, ডিবিটি লিংক কৰাই লওক। তেতিয়াহ'লে আপোনালোকে অৰুণোদয় যদি লিষ্টত নাম আহে তেতিয়াহ'লে কেতিয়াও আপোনালোকৰ কেঞ্চেল নহয়। আপোনালোকে প্ৰত্যেক মাহে আপোনালোকে টকা পাই থাকিব। আজিৰ ভিডিঅ' এইখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।